মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই প্ৰথম শ্ৰেণীৰ অসমীয়াৰ বৰষুণত খেল তাৰে কিছুমান তোমালোকৰ ওচৰলৈ প্ৰশ্নসমূহ লৈ আহিছোঁ। আহাচোন প্ৰশ্নসমূহলৈ। বৰষুণত খেল। ১ নম্বৰ, ৰাজাহঁতে কি খেলিবলৈ গৈছিল? ৰাজাহঁতে ক্ৰিকেট খেলিবলৈ গৈছিল। ২ নম্বৰ, কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল? ঠেংচিয়ে বলটো জোৰেৰে মাৰি পঠিয়াইছিল। ৩ নম্বৰ, ৰাজা আৰু কানায়ে কিয় হাঁহিছিল? বৰষুণত পিছলি ধুপুচকৈ পৰাত ৰাজা আৰু কানায়ে হাঁহিছিল। ৪ নম্বৰ, ৰাজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ লৈছিল? লাহে লাহে বৰষুণ বাঢ়ি আহিল, সেইবাবে ৰাজাহঁতে চালিঘৰটোত খেলিবলৈ লৈছিল। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত দেখিছানে কিছুমান ছবি দি থোৱা আছে। এতিয়া আমি এই ছবিবোৰ চাই কওঁ আহাচোন। আয়ে আম, ৰয়ে ৰছী, ময়ে মকৰা। আয়ে আলু, ৰয়ে ৰঙালাও, ময়ূৰ। আয়ে আদা, ৰয়ে ৰবৰ, ময়ে মটৰ। ইয়াত চোৱাচোন, ফুটবোৰ লগ লগাই লিখোঁ আহা। আ ৰ ম এতিয়া আমি লিখোঁ আহাচোন। আ ৰ ম। শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। ইয়াত চোৱাচোন, এই ছবিবোৰত কি দিয়া আছে? ইয়াত দুটা ছবি দিয়া আছে, হয়নে? এটাত আছে মাছ আৰু এটাত আছে মাখি, হয়নে? এতিয়া চোৱা, ইয়াত আমি লিখিম। এই ছবিবোৰ দেখিছানে? এতিয়া আমি ছবিবোৰ কৈ লিখোঁ আহাচোন। এয়া বাদাম, মাখি, কাণ, মাছ, বাঘ, কাউৰী, বাহ, ৰামধেনু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও এনেদৰে ঘৰত প্ৰেক্টিছ কৰিবা। ধন্যবাদ।